বান্ধৱী না আপু নিজৰ মানুহ আৰে নিজৰ মানুহ তেখেতক এখনি ফুলাম গামোচাৰে সম্ভাষণ জনাবৰ কাৰণে মই কাদম্বৰী থিয়েটাৰৰ প্ৰযোজক ৰাম বড়ো ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। লগতে আমাৰ মাজত আহি উপস্থিত হৈ আমাৰ উৎসৱ জগোৱাৰ কাৰণে আমাৰ সকলোৰে স্নেহৰ মৰমৰ বিকিদা সাংস্কৃতিক সাংবাদিক বুলি আমি সকলোৱে পৰিচিত এই জগতখনৰ লগত বিশেষকৈ জড়িত হৈ আছে তেখেতক এখন ফুলাম গামোচাৰে সম্ভাষণ জনাবৰ কাৰণে আন এগৰাকী প্ৰযোজক অমিত দাক আমি অনুৰোধ কৰিছোঁ। সমূহ শিল্পী কলাকুশলীৰ বাবে গংগাৰ তৰফৰ পৰা আমি সমূহ চমুকৈ মন্তব্য আগবঢ়াবলৈ অনুৰোধ কৰিছোঁ। ধন্যবাদ। মোৰ এখন নাটক লোৱাৰ কাৰণে আগবাঢ়িছে বৰ বেছি দিন হোৱা নাই। আমি নাটকখন ফোন কৰি যদি আগবাঢ়ি যাব খুবেই হয়তো দৰ্শকে ভাল পাব পাৰে। ইংলিছটো অকণ ক'ৰবাত হয়তো মই বিজ্ঞানতে আবেগিক অত্যন্ত বেছি হৈ থকা হয় বেছি হৈ থকা আমি আলোচনা কৰিলে ক'লে ভাল লাগিব। আমি দেখি চিনাকি আৰ্টিষ্ট নিজা আছে গায়ক আছে আছে পাপৰি আছে সকলো চিনাকি মোকো বাকী মই দূৰৰ পৰা কণ্ঠী আছে নিধৰি ল'ম বাৰু চিনাকি এনেকৈ কমি মিলিয়ে আমি নাটকখন কৰিম বুলি আশাবাদী। সকলোৱে সহযোগ কৰিলে সেই নতুন পাব লাগিব। কথা এটা কওঁ আমি যিহেতু সময় কম এটা গন্ধাই কাকো ভাল পাব নোৱাৰে ন মহাপাপীও ভাল পাব পাৰে মহাপাপীও ভাল পাব পাৰে কিন্তু মহাপাপীক ভাল পাব কিন্তু মহাপাপীক গুণ্ডাগিৰি অকল মানে সকলো লগত শাস্তি পোৱা উচিত যে শাস্তি পোৱা উচিত তাক শাস্তি দিওঁ। তোমাৰ আইনৰ তুমিয়ে পুলিচ তোমাৰ আইনৰ তুমিয়ে পুলিচ তুমিয়ে যাৰ শাস্তি শুনাবা বেয়া আরে অভদ্র পগলা সকলো জমা কৰি ছোৱালীক সন্মানত হাত দিলে কেতিয়াও ক্ষমা নকৰে।